এইফালে মই আজি আপোনালোকক এটা খুব ধুনীয়া মানে বস্তু দেখাম কি জানেনে এই বস্তুটো মানে বন্ধাকবিয়ে হওক বা চব্জি যিকোনো বঠিত কটা স্বভাৱটো মানে আমাৰ অভ্যাসটো নোহোৱা হৈ গৈছে দিনক দিনে আমাৰ পেহীক চাওক কি ধুনীয়াকৈ কিমান এয়া কিমান সৰু হয় চাওক এই হাতখন এয়া কিমান পাতল হয় আৰু এইখিনিৰ মানে টেষ্টেই বেলেগ ন পেহী আৰু যিহেতুকে খাই ভাল লাগে আমাৰ মানে অভ্যাস নোহোৱাই হৈ গৈছে বাকী চব প্ৰায়ভাগ মানুহৰে মানে এনেকুৱা হৈছে বহুতে হয়তো এইটো অভ্যাস ৰাখে কিন্তু মোৰ নিচিনা আৰু কোন আছে জনাবচোন মোৰ মানে এই অভ্যাসটো নোহোৱাই হৈ গৈছে মানে কটাৰী বা চুৰিখন লওঁ থিয়া দি কাটো সেইকাৰণে বেমাৰো নেদা হৈ গৈছে আমাৰ পিৰিয়ড বহি কটাটো এটা বেলেগ আৰু ভাল অভ্যাস গতিকে এই ভাল অভ্যাসটো সকলোৱে ৰাখিব লাগে চবেই মানে ৰাখিবৰ কাৰণে চেষ্টা কৰিব আৰু লগতে আপোনালোকেও এই কোনে এই কামটো এতিয়াও কৰি আছে জনাবচোন